নিমখ পানীৰ লগত অকণমান তিয়াই থওঁ। হেল্ল' এভৰিৱান, সকলোকে ৰিটাশ্ৰী চেতিয়াৰ অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আজি এতিয়া 10:30 বাজিছে। ল'ৰাটোক স্কুললৈ খুৱাই বৈ পঠিয়ালোঁ। ভাবিলোঁ এটা ব্লগ আৰম্ভ কৰোঁ। আজি দিনটোত কি কৰোঁ কি নকৰোঁ সকলোবোৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আচলতে মই ডেইলি ব্লগ নবনাওঁ, টপিকে বিচাৰি নাপাওঁ। আচলতে ডেইলি ব্লগ বনামেই যেনিবা কি টপিকত বনাম। আচলতে ডেইলি ব্লগ দিনটো সকলোৱে আমি একেখিনি কামকে কৰোঁ ন। আমি বিশেষকৈ মাইকী মানুহবিলাকে একেখিনি কামকে কৰোঁ, খোৱা বোৱা বাচন বৰ্তন ধোৱা, সেইখিনিকে আকৌ দেখুৱাবলৈ বৰ ভাল নালাগে। আচলতে মোৰ পৰা আপোনালোকে কি শিকিব পাৰে বা কি শিকাব পাৰোঁ, আচলতে সেনেকুৱা ধৰণৰ ভিডিঅ'বোৰহে দি ভাল লাগে। সেইকাৰণে ভাবিলোঁ আজি বনাওঁ। বিশেষকৈ দুটামান কামো আছিলে দেখুৱাবলগীয়া। মানে আজি অলপ মই চুলিখিনিৰ যতন ল'ম আৰু আছে অলপ চাই থাকক আপোনালোকে, ভিডিঅ'টোত দেখি পাব আপোনালোকে। আচলতে আজি মই এই ভিডিঅ'টো কেলৈ বনালোঁ মানে ডেইলি ব্লগ, ভাইটি এটা সেইদিনাখন কমেণ্ট কৰিছিলে যে বা আপুনি ডেইলি ব্লগ বনাব, ডেইলি ব্লগ বনালে আমি চাম সকলোৱে, সেনেকৈ কৈছিলে। তাৰপিছত সেইকাৰণে ভাবিলোঁ আজি বনাওঁ ডেইলি ব্লগ এটা। ডেইলি ব্লগ মানে কি আৰু আজি দিনটো কি কৰোঁ কি নকৰোঁ সেইখিনি দেখোন। তাৰপাছত আৰু আপোনালোকে যে ইমান ধুনীয়া ধুনীয়াকৈ মোক কমেণ্টখিনি কৰে, বহুত ভাল লাগে মনটো। আচলতে আপোনালোকৰ এনেকুৱা ধুনীয়া ধুনীয়া কমেণ্টবোৰ পালে মানে মনটো মই মানে নথৈ সুখী হওঁ। ইমান ধুনীয়া ধুনীয়া কমেণ্ট কৰিব, আগলৈও কৰিব আৰু মোৰ ভিডিঅ'বোৰ চাব। ব'লক তেন্তেহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই চুলিত চাউলৰ গুড়ি লগাম। আপোনালোকে নিশ্চয় সকলোৱে জানে চাগে যে চাউলৰ গুড়ি লগালে মানে চুলিখিনি বহুত ষ্ট্ৰং হয়, কেতিয়াও নসৰে সহজতে। সেইকাৰণে মই ৰাতিয়ে তিয়াই থোৱা চাউলখিনি টুকি লৈ মিক্সিত গুড়া কৰি ল'ম। তাৰপিছত কেনেকৈ কৰোঁ আপোনালোকে চাই থাককচোন। আৰু চাউলখিনি যে মই তিয়াইছিলোঁ সেইখিনি মই দুটা কামত ব্যৱহাৰ কৰিলোঁ। প্ৰথমটো হ'ল মই চুলিত ঘঁহিম, আৰু ছেকেণ্ডটো হ'ল কুকুৰাৰ কাৰণে ঔষধ আনিছিলে। সেই ঔষধখিনি অকণমান সেই তিৱা চাউলৰ লগত মিহলাই কুকুৰাক খুৱাম, কুকুৰাবোৰ বেমাৰ আজাৰ নহ'বলৈ। আৰু এইটো হ'ল মাল্টি ষ্টাৰ লিকুইড, জীৱ জন্তুৰ কাৰণে ভিটামিন হয়, জীৱ জন্তু খুৱাব লাগে। মই কুকুৰাকেইজনীক খুৱাবলৈ এইটো আধা চামুচ ল'ম। চাউলৰ পৰিমাণটো কম যিহেতু, সেইকাৰণে আধা চামুচ লৈ পিনে মিহলাই কুকুৰাক খুৱাম। আৰু মই এয়া চাউলখিনি মিক্সিত গুড়া কৰি ল'লোঁ, আৰু মই এয়া চাউলৰ গুড়াখিনি অলপ গৰম কৰি ল'লোঁ, আৰু সেইখিনি চচটোৰ পৰা নমাই মই ভালদৰে চামুচ এখনেৰে মিক্স কৰি ল'লোঁ। আৰু এতিয়া ইয়াত দিম মই এল'ভেৰা জেল দিম। আপোনালোকে ইচ্ছা কৰিলে ইয়াত ভিটামিন এ কেপচুলো দিব পাৰে। মোৰ ভিটামিন এ কেপচুল শেষ হ'ল, সেইবাবে মই অকল এল'ভেৰা জেল দিম। সেই জেলখিনি দিয়াৰ পিছত আকৌ এবাৰ মই এইখিনি মিক্স কৰি ল'ম ধুনীয়াকৈ। তাৰপিছত মই চুলিত লগাম। চুলিখিনি দুয়োটা ছাইডে ধুনীয়াকৈ লগাই ল'লোঁ পেষ্টখিনি। আৰু স্কিনখনত ভালে থাকিবলৈ মই তাৰ অকণমান মুখতো লগালোঁ। আৰু এতিয়া মই মুখখন ধুই আহিলোঁ। চাওকচোন, কিবা এটা লগোৱাৰ পিছত এনেও মুখখন চুইয়ে ভাল লাগে, গালখন চুইয়ে ভাল লাগে। আৰু এয়া 2-3 দিনমানৰ আগতে বুটলি আনি থোৱা আমটেঙা আম আছিলে, অকণমান হেৰি বেয়া হৈ গৈছে। মই আচাৰ বনাবলৈ সময়ে পোৱা নাই, কাটি শুকুৱাবলৈ। বৰষুণো দি আছিলে যে, সেইকাৰণে ভাবিলোঁ আজি এইখিনিও কাটি নিমখ পানীৰ লগত অকণমান তিয়াই আচাৰ থ'ম। মই এইবাৰ বেলেগ এটা আইটেমত থ'ম বুলি ভাবিছোঁ। প্ৰতিবাৰ থ'লে মানে ৰ'দত শুকুৱাই থওঁ, এইবাৰ ভাবিলোঁ সেনেকৈ নিমখত গেলাই থওঁচোন কেনেকুৱা লাগে, অলপ বেলেগ ষ্টাইলত বনাম বুলি ভাবিছোঁ। আৰু এইখিনি ধুই হৈ গ'ল।
আৰু এয়া মই নিমখ হালধি দি থোৱা পানীত আমখিনি জুবুৱাই থ'ম এদিনৰ কাৰণে। কাজু কৰি হ'লগৈ আৰু এতিয়া চুলিখিনিও ধুই আহিলোঁ ধুনীয়াকৈ। এতিয়া ল'ৰাটো আহি পাবলৈ সময় হৈছে, 12টা বাজিছে। দুপৰীয়া ভাত সাজ ৰান্ধোগৈ। আজি দুপৰীয়া ভাত সাজ কিহেৰে ৰান্ধিম আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ চাই থাকক। এয়া নদীৰ মাছ, শিলঘৰীয়া মাছ বুলি কয় এই মাছটোক। আৰু ইয়াত আছে ভেদাইলতা, মানিমুনি, নৰসিংহ, কেঁচা জলকীয়া, আদা, নহৰুৰ পেষ্ট। আৰু মই মাছখিনি ভাজি ল'লোঁ। যিহেতু কেৰাহীত মাছ ভজা তেল আছিলে তাতে মই পিঁয়াজখিনি দি দিম। আৰু এইফালে কেৰাহীত মই পিঁয়াজ আৰু শুকান জলকীয়া ভাজি লৈছোঁ। আৰু ইয়াত মই এতিয়া দি লৈছোঁ তেজপাত 4টা। তেজপাতখিনি দি আকৌ মই লৰাই দিম ধুনীয়াকৈ। আৰু এতিয়া ইয়াতে দি ল'লোঁ বিলাহীখিনি খুব ধুনীয়াকৈ লৰাই দিম। আৰু এতিয়া এইখিনি 5 মিনিটমানৰ কাৰণে ঢাকনি দি থ'ম। এতিয়া ইয়াত মই নৰসিংহ, মানিমুনি, ভেদাইলতাৰ পেষ্টখিনি দি কেনে আকৌ ধুনীয়াকৈ এবাৰ লৰাই দিম। আৰু ইয়াত এতিয়া মই গৰম পানী দি দিলোঁ অলপ। এটা উতল আহিলে এতিয়া ইয়াত মই মাছখিনি দি দিম। আৰু এতিয়া মই ইয়াতে দিম মাছৰ মাথাকেইটা দি দিম। ইয়াত মাথাকেইটা দি দিলে মানে খাবলৈ বেছি টেষ্টি লাগে মোৰ মানে। আপোনালোকৰ কেনেকুৱা লাগে নাজানো। তাৰপিছত আৰু এয়া আমাৰ শাক হৈ গ'ল। আৰু আমাৰ ল'ৰাটো স্কুলৰ পৰা পালেহি। এতিয়া ইয়াক অলপ খুৱাই বোৱাই লওঁ, খুৱাই পিনে শুৱাই লওঁ অলপ। আপোনালোকে ভিডিঅ'টো চাই লওক। দিনটোত কি কৰিলোঁ, কি নকৰিলোঁ আপোনালোকক সম্পূৰ্ণ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু এতিয়া ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম। ভাত পানী খাই আজৰি হ'লোঁ। ল'ৰাটো শুইছে অলপ, শুই উঠাৰ পাছত তাক অলপ কিতাপ পঢ়ুৱাব লাগিব। তেন্তে ভিডিঅ'টো আজিলৈ ইমানতে সামৰোঁ। আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে। আৰু মোৰ চেনেলত যদি নতুনকৈ কোনোবা আছে অনুগ্ৰহ কৰি প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম এটা অন্য নতুন ভিডিঅ'ত। তেতিয়ালৈকে ভালে থাকক, কুশলে থাকক। বাই বাই।